Rasa kesuhu beri berkanya pilih sana hati yang dosa deluna kili gumba besugi. Hello guys, নমস্কাৰ লগতে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ একো এটা নতুন ব্লগলৈ। আজি গৈ আছো আমি অসমৰ বাহিৰত শুটিংৰ বাবে আৰু গানটো হৈছে ৰাভা আৰু অসমীয়া সংমিশ্ৰণত খুব ধুনীয়া এটা গান আহি আছে আপোনালোকৰ মাজত অতি সোনকালে এৰি দিব পুলক নিখাছৰ চেনেলত। সো ৰাতিপুৱা সোনকালে উঠিলো আৰু ভাত পানী খাই আমি ওলাই দিলো। এতিয়া কাই বনাইছে গো আলু ভাজি পুলক দাই বনাইছে আমাৰ আজি। ইমান ভাল লাগছে তোৰ কাৰণে আজি মোৰ আলু বিলাহী এই মিটু মুখত পৰা নাই হয় গানটো ক'ত যাম আমি যাইছো গেছ কৰক চেলাপাছ সোনা অৰাইটো এনেকে এই ব্লগ বিলাক লৈ থাকে তাৰপিছত কাটিবা চাটিবা আলচি লাগে এলা পাই 2 ঘণ্টা মানৰ ব্লগ বনায় তাৰপিছত 15 মিনিট বনাব লাগে বা আহতে নাকাটি কেনে আপলোড চাপলোড নিদিয়ে। কথাটো হ'ল ইটোৱে কিমান ব্লগ বনাও আমি আপোনালোকে বিশ্বাস নকৰিব মই কিমান ব্লগ বনাওঁ কিমান মই এক্টিভ কিন্তু মই এডিট কৰিব ইয়াৰ তাতে ঢালি দিওঁ কিন্তু ই এডিট যেডিট নকৰে ঘুমাব আৰু ফকটিয়া মিগিলা কৰি থাকিব। এনেকা নহয় দে মই সঁচাকে টাৱাং যাম তাতে গৈ বৰফ চাম টাৱাং যাম তাতে গৈ বৰফ চাম বগা বগা আছে ৰাম কিমান যে মজাকে খাম বগা বগা আছে ৰাম গৰম পানী মিলাই খাম গৰম গৰম ৰাম খাম আৰু ৰ'ব এইখিনিতে আপোনালোকক জনাই থওঁ যে আমাৰ এই যিটো গানৰ শ্বুটিঙত গৈ আছোঁ সপোনৰ লগৰী গীতটি আহিব বহাগতে, গতিকে ষ্টে টিউন। বিমানদাৰ মোবাইল বুলি কেনে এতিয়া মুৰা কপালে আমি মংগলদৈ পালো এতিয়া পূৰ্বদা কাই দি আছে ইটো চিনাকি কৰি দিব লাগিব আমাৰ মিউজিচিয়ান হয় ধ্ৰুৱদা সঞ্জীৱ দাৰ ৰুমমেট ফোনটো লৈছে এতিয়া ফোনটো নহলে কিমান অসুবিধা বেছি এক্টিভ হৈ নাই গাই হৈছে মোৰ মানে ৰাতিপুৱাৰ পৰা বহুত মানে এক্টিভ হৈ কিনে কাম কৰি আছে সব মাতি। আচলতে হৈছিলে কি পুলক দাই আমাৰ গ্ৰুপৰ কোনবাৰ ফোন বুলি কেনে সঞ্জীৱ দাৰ ৰুমমেটৰ ফোনটো লৈ আহিলে। এতিয়া তাৰ মাথা গৰম যে আমি ফোনটো কেনেকৈ তাক দিম কাৰণ আমি গুৱাহাটীৰ পৰা বহুত দূৰ মংগলদৈলৈকে আহিয়ে পালোঁ তো কিবাকৈ আমি বাছত ফোনটো পঠাই দিলোঁ। তাৰপিছত এখন ফটো ফ্ৰেম আছিলে যিখন সঞ্জীৱ দাক বনাব দিছিলে আৰু সঞ্জীৱ দাই পাহৰি গৈছিলে আৰু এই দাদাজনে মানে ফটো ফ্ৰেমটো বনাই আনি দিলে আমাক ইমিডিয়েট। 1000 বাৰ কৈছো একবাৰ নহয় 1000 বাৰ কৈছো যে ফটো ফ্ৰেম এটা বনাই থব সি পাহৰি গৈছে তাৰ মানে একদম ৰাতাৰাতি ফোন কৰি এইটো ভিডিঅ'ত দেখিবই আপোনালোকে। গানটোৰ নাম হৈছে সপোনৰ লগৰী। থ্যাংক ইউ দেখাব পাৰি না নৰি পাৰি ওয়াও থ্যাংক ইউ যাও ফটো যাও বিউটিফুল আই এম। আমি অৰুণাচল গৈ থকাৰ দিনাখন আছিলে ফাকুৱা আৰু আমি এনেকৈ বাটতে চাহ খাব নামি এই খুৰীহঁতৰ লগত অকণমান নাচি দিলোঁ। ঠিক এইখিনি কি পালোঁ সঞ্চিকা পণ্ডিত বহুত পণ্ডিত একো নাছিলে ভৈৰৱকুণ্ড। আমি কি আহি পালোঁ এতিয়া আমি বৰদাতো আহি পালোঁ অৰুণাচলৰ ইয়াতে মানে চেক কৰিব না পাৰ্মিট চাৰ্মিট দেখাব লাগে আৰু তাৰপিছত যাব সঞ্জীৱ দাই গৈছে পাৰ্মিটটো দেখুৱাই পেলাই কাম নাই সেই এনেকৈ বহি থাকে একো নাজানে। সঞ্জীৱ দাই এনে আনিছোঁ নেকি যেতিয়া তই বিয়াৰ পিছত কি মাইকীক লৈ কেনে যাবি তেখন কি এনেকা মাইকীটাক পঠাই দিবি এতিয়াও মানুহ থাকো মোৰ লগত ইয়াৰ লগত আহি লাভ নাই সি খালি মানুহ লৈ লয় ৰোমাঞ্চ কিছু ফিলিংছ নাই তাৰমানে ৰাজা কি তৰহা হৈছে আৰু এতিয়া ইয়াতে চেকিং হ'ব ইয়াতে ভিডিঅ' কৰিব নিদিব কিজানি তো তাতে যোৱা নাই আৰু আমি এতিয়া গাড়ীত বহি আছোঁ। এইফালে ৰাস্তা দেখাই নাপায় আমি খালি চকুৰে দেখা পাই আছোঁ। এইফালৰ পৰা আহিছোঁ আমি এইফালে আৰু এতিয়া আমি গাড়ীৰ পৰা নামিলোঁ মানে 2:30মান বাজিল নেকি মই টাইমটো চোৱা নাই। এইকেইটা দেখা পাইছিলে এইকেইটা আমি অলপ আশ্ৰম গ'লোঁ আৰু তাৰপিছত ইয়াতে আমি খানাটো খাম ভাত কি চলে ভিতৰৰ খানা কি খা নাই বোলে ভাতে খাব লাগিব আৰু অলপমান খাম ভালে হৈছে ভাত খাম এইবিলাক শ্বুটিং আছে বুলি গম পালি এইবিলাকে আগতে ওলাই আহে আমিও ওলাম ভিডিঅ'ত বুলি
ভিডিঅ' কৰি মোৰ বতৰটো টেনচন লাগিছে চাওকচোন কি ঠাণ্ডা ইয়াতে লাগছে এনেকা লেভেলত ঠাণ্ডা আমি য'ত যাই আছো তাতে বা কি হয় তাতেতো ইয়াৰে 10 গুণ মান হ'ব আৰু তাতে মই কি পিন্ধি থাকিম শাৰী স্লিপলেছ খালো গ'ল আৰু খুব গোটেই খোৱাই মানে 2 মিনিট ভোকে লগা নাছিলে কাৰণে অলপ অলপ খালো গুৱাহাটী টাউনত থাকলা lana nei fai fa puns paut ai din ki kin tau tau da nang jing jing ha ba ja tau tau din ki kin tau tau da nang jing jing ha ba ja tau tau ekdom mojar jaga sa ma dekhaiso wow class di sonjip dar karone agot boiba na pau na kanchi ahe mita timro muskane ma veduna ma sangit rase only আহিবা তুমি দুপৰ নিশা যেতিয়া পৃথিৱী শুব যিমানে মই দেখাবা মানে খোজো সিমানে বস্তুখিনি কমি যায় আৰু যেতিয়া মানে মোবাইলটো ভৰাই থওঁ লগে লগে আৰু ধুনীয়া ভিউ আহিবা ধৰে ক'ত আছে ধুনীয়া ভিউ মই নাজানো তো তথাপি মানে চেষ্টা কৰি আছোঁ আৰু এইটো কোৱাটো জৰুৰী আছিল তোমাৰ লগত নাই চলা নাই চেৰগাঁও এইটো আৰু ইমান ধুনীয়া ভিউ আৰু এইগিলা মানুহ চাইডত বহি আছে একো কামৰ নহয় মানে খালি ইটো হওক যে ভিউটো এনজয় কৰক ভিউ এনজয় নকৰে সোমাই আছে ইমান ধুনীয়া এটা জেগাত আহি কিনে হংলেশ্বৰ তো দাদাজনে ক'লে আমাক বেছি দূৰ নাই আৰু ৰুম পাবলৈ ইয়াতে লিখা আছে ড্ৰোন উৰাব নোৱাৰি মানে মানা আছে নামিলো গাড়ীৰ পৰা আমি এতিয়া অলপ মানে ভালে টোপনিয়ে মাৰি থাকিল আৰু এইফালে আমাৰ কি হোটেলখনৰ ফ্ৰণ্টতে আই লাভ দিৰাং বুলি লিখা আছে মানে আমি দিৰাঙত থাকিম আজি কালিহে চেলাপাছলৈকে যাম এইখন মেবি না এইখন ভিডিঅ' में प्रॉब्लम नहीं है ना is the owner किस द ओनर हेलो owner of Noor Kitchen and Homestay यही वाला है ना गाड़ी ऊपर टपके जाएगा ये है हमारा होटल ब्रो ब्रदर oh हेलो hey it's Kasturi यस oh my god हाय follow big fan follow bro brother big fan thank you India fokoti ami aru ki he tomorrow it's tinta this is for boys look da please itu iman dunia TV ase itu room je mor bhal lagse ভাল লাগিলে কি হ'ব এইটো অলপ ডাঙৰ ন তিনজনৰ কাৰণে ৰাখা হৈছে itu room থাকিম আমি কোৱা আমি দুটা এইটো ৰুমত থাকিম wow great নেদিয়ে আমাক তাক এইটো ৰুমত দিছে এইটো ৰুমত সময় নহয় don't cry সোফা তোফা আছে চা it's a sofa luxury you know oh my god এইটো ৰুমত ধুনীয়া যা তাতে থাকি যা তাতে থাকি যা good night কোন মানুহৰ কাৰণে তক দুজন এডজাষ্ট কৰিব পাৰিবি না মোৰ আলমিৰাটো ভাল লাগছে এদিন থাকো না নাই আলমাৰা ভাল লাগছে কি হ'ল একদিনৰ কাৰণে আজি কিনি লৈছো সোফাত থৈ দিবি সোফাত নথং মই ঘৰত দেখোন বাহৰ আলনাতে থৈ দিয়া তই এতিয়া ঘৰৰ কথা নকবি ইয়াতে আমি লাক্সাৰি লাইফ জিয়াম So guys, আমি এতিয়া আহিছো মাৰ্কেট ঘুৰিবলৈ দেখা নাই মোৰ লুকস একেবাৰে তই কি জকে থাকা মোক সব কথাতে শান্তি নহয় না কি তোৰ মোক ভাল দেখা হলি সৰি গাইস তাৰ মানে আজি আমি ফুৰিব গৈ আছো দিৰাঙৰ বজাৰ হয় না ছোৱালীটো ইয়েস আৰু এইফালে আছে আমাৰ আচ্ছা জিপ দাদা আমি ইয়াতে ফকতি আমি কৰি আছো তুমি কৰাৰ কাৰণে আছো ইয়াতে ভাই সব ফালে ইফালে পুলিচ আৰ্মি আছে কিবা উল্টা পাল্টা কলে নালগে যাব নাই মাৰি উঠি উঠব কিয় আহিছিলি আৰু আহিবি না এই সালা মাৰ গয়া এই তো মাৰি গয়া নে লাইতে উঠব ততে যে দাউৰি আছে ভাগাৰ লাগিলে কালি বৰফত কেনকে দৌৰবি কালি দৌৰিম আমি বাই বাই কিমান চিন্তা কৰম দেখছা থ্যাংক ইউ
ये कितने का है दीदी 50 का है वो দুইটা আবলা নাৰী নিজৰ ঘৰৰ তলত বহাৰ নিচিনা কৰি বহি লৈছে গোটাই এনেকা বহিলে এনেকা বহিলো হয় নিজৰ হবে অ এটো হোমষ্টে হয় দুই তিন ৰাতিৰ কাৰণে আহা হৈছে কাৰণ শুটিংটো কৰোতে আমাক দুদিন লাগিব আজিতো আহিবলো কালিৰ পৰা কৰা হ'ব গানটো কি নাম আছিল মনত আছে নে সপোনৰ লগৰী আৰু গানটো এটা বস্তু ভাল লাগিব আপোনালোকৰ মানে ৰাভা আৰু এছামিজ মানে মিক্স আছে মানে শুনিও ভাল লাগিব চাইও ভাল লাগিব যেহেতু বাহিৰত বৰফৰ দেশত শ্বুটিং কৰিব আহিছো ওৱান চেনেছে আশাৰে বাট চাই থাকিম আপোনালোকৰ কমেণ্টলৈ মজাকে বনাই ঠাণ্ডা বহুত বা মোৰ এইখিনি ঠাণ্ডাতে মানে এইখিনি বস্তু মানে অলপমান ওলাইছিল তো পুৰা ঠাণ্ডাতে খুন্দা মাৰি আছে তেনেকৈ লাগি আছে আৰু তাতে ভাবি আছো মই কালি কি অৱস্থা হ'ব তোমাৰ গম পালো যে তুমি দুৰ্বল বহুত দুৰ্বল মই আহাৰ আগত বহুত কান্দি আছিলো বাকী কথা ক'লে ক'ত কিবা হ'ব বুকি থাকে এইটো ইম্পৰ্টেণ্ট কথা ক'বা নালাগিব নেকি এক্সপিৰিয়েঞ্চৰ কথা এতিয়া খাবলৈ ওলাইছো আৰু কি কি আছে দেখাই দিছো অলপমান ন এয়া ষ্টাৰ্ট দিলে ৰাইচ চালাড আৰু জলকীয়া আচাৰ ৰুটিত মানে সেই আমি যেনেকা অসমত যেনেকা বনাও গুড়া বিৰাট থাকে থাপৰাব লাগে ইয়াত নাই বঢ়িয়া একদম খাই লৈ কিনে পুৰা ৰেষ্ট ল'ব লাগিব ন তাৰপিছত আমাৰ কালি ৰাতিপুৱা শ্বটত যাব লাগিব তো জল্দি জল্দি यहाँ पे हम लोग का ओनर है ओनर बोलेंगे क्या है ये क्या है रोटी सब्जी ये मिक्स वेज मिक्स वेज ये हम लोग का लोकल सब्जी लोकल इसको क्या बोलते हैं इसको चुरकमतम व्हाट चुरकमतम This is Sura Kamtang. This is the Arunachali traditional food. ये दाल then this is a salad. And you अगर माने कोनबा जदि आहे आपला का हेव परिबो एटु नाम तो होइसे कि नूर किचन नूर किचन एंड होमस्टे kitchen. नूर किचन एंड होमस्टे চালাডটো আচাৰ আছে ইয়াৰে চালাডটো মই বনাই লওঁ কিবা এইটো চিজৰ বনোৱা বুলি কৈছে ন চিজৰ আৰু ওপৰত ভাল লাগছে ইমান ভাল লাগছে বনাই লৈ আছো বাৰ্গাৰ আছে না বাৰ্গাৰ এইটো এনেকা গাজৰ দি মই পাতটো সঁচাকে খাই ভাল জীৱনত আৰু পিয়াজ দিম পুলা নিখাজৰ না এইটো মই এনেকে জাপি জাপি বনাই লৈছো নাই দিয়া বাৰু তো এইটো এতিয়া এই পাতটো মই কোনদিন খাই মনে কিন্তু এনে ভিডিঅ'ত দেখা পাই থাকো আৰু এনেকা লৈ লৈছো বনাই ধুনীয়া ব্লগিং চেনেল কা সো থেংক ইউ সো মাচ গাইজ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আমাৰ বৰফত যোৱা ক্লিপখিনি নেক্সট ব্লগত দেখুৱাম সো বাই বাই তেতিয়ালৈকে চি ইউ